এই ঠাণ্ডা দিনকেইটা যে বিৰাট ভাল লাগে মোৰ, বিশেষকৈ এই শাকবিলাক যে ওলাই যে খুব ভাল লাগে। এনেকুৱা লাগে যেন বজাৰৰ পৰা গোটেইবোৰ কিনি আনি সদায় ভাজিয়ে খাই থাকিম। পিছে নোখোৱাও নহয়, খায়ে আছোঁ এইকেইদিন। আৰু এই গৰম গৰম পিঠাকেইটা ঠাণ্ডাৰ দিনত বনাই খাবলৈ কি যে ভাল লাগে, লগতে ৰঙা চাহ একাপ হ'ব লাগে, নহয়নে বাৰু? এইকেইদিন পিছে পিঠাও বনাই খাই আছোঁ দেই মই। আৰু বিশেষ এটা কাৰণ আছে, কি কোম্পানী এই কেঁচা মটৰকেইটা যে খুব ভাল লাগে। প্ৰত্যেকটো তৰকাৰীতে মই অকণমান হ'লেও দিয়ে আছোঁ। মানুহজনে মানে আমুৱাই গৈছেগৈ, মোক কৈ গৈছেগৈ ভাল পাওঁ গম পাইছোঁ, তথাপিতো ইমানো নিদিবা যে তোমাৰ নিজৰে পাছত খাই আমনি লাগি যাব বুলি। পিছে মই নিৰোঁ দেই, এইকেইদিনহে খাম, যিহেতু কেইদিনমানৰ পিছত ওলোৱা বন্ধই হ'ব। ফ্ৰ'জেনটোহে পাম আৰু গৰম দিনততো ক'ত ওলাব ন। এইকেইদিন ওলাওঁতে আৰু ফ্ৰেছকৈ পূৰা বনাই খাই আছোঁ। এয়া লোকেল মুৰ্গীৰ লগত আজিও দিলোঁ। আৰু এয়া ভাত চাত খাই বৈ ছোৱালীৰ অকণমান চৰ্দি লাগে নিচিনা কৰিছে, সেইটো কাৰণে আজৱাইন সেয়া কালজিৰা ভাজি পিনে এনেকৈ কাপোৰ এখনত বান্ধি পিনে গাৰুৰ তলত থৈ দিছোঁ। আৰু এইফালে এয়া পানী যে এইটো হট ৱাটাৰ বেগটো গৰম কৰি সেকাই দি আছোঁ। উপায় নাই, জুই ধৰিবলৈ জেগাও নাই, ভাড়া ঘৰত থাকোঁ নহয়নে বাৰু। আজি ব্লগটো ইমানেই আছিলে, বাই।